গাইছে মই ৰখি একদম ভাবি কৰিছোঁ মানে বহুত টাইম ৰখিব লগা হ'ল একদম কষ্ট হাত এইখনে হ'ল কটনৰ মেইন গেট চাই আছে কাপোৰ বিচাৰি আছে মই বাৰু বাদ আৰু মই এতিয়া পঢ়া নাই এতিয়া পঢ়ি আছে এতিয়া গাইছ নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ আশা কৰোঁ আজি ভিডিঅ'টো চাই ভাল পাব বহুত মানে ভিডিঅ' বনাব পৰা নাছিলোঁ বিশেষ অসুবিধাৰ কাৰণে মানে বহুত দিন কিবা কিবি ব্যস্ত আছিলোঁ তাৰ কাৰণে ভিডিঅ' বনাব পৰা নাছিলোঁ কিন্তু আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ এতিয়া মই যাম গুৱাহাটী আৰু গুৱাহাটীৰ বিশেষ কিয় যাম আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চালে গম পাব গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আজি ভিডিঅ'টো ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাব এতিয়া বাছ আহি গ'ল আৰু বাছত এতিয়া উঠিমগৈ বাছত উঠিলোঁ এতিয়া গৈ আছোঁ বাছত উঠি পেলাই গৈ আছোঁ এতিয়া মানে বাছত উঠি পেলাই গৈ আছোঁ এতিয়া কোপৰেলি পাৰ হ'ব আৰু যাব লাগিব ভালেখিনিও কলাগাঁও পাম তাৰপিছত মঙলদৈ তাৰপিছত গুৱাহাটীত গৈ মানে মিণ্টু আগতে যে আমি একেলগে ভিডিঅ' বনাইছিলোঁ মিণ্টুক লগ কৰিম তাৰপিছত মানে এটা বিশেষ কাৰণত গুৱাহাটীত যাবলৈ ওলাইছোঁ বাইকেটো যাম মানে মিণ্টুক ৰখি আছোঁ সি আহি আছে সি ৰুমত আছে ৰুমৰ পৰা আহি আছে আমি বিশেষ কাৰণে যাম মানে মই এইবাৰ কটনত এডমিশ্যন লৈছোঁ মানে কটনত এডমিশ্যন লোৱাৰ কাৰণে ৰুম চাব লাগে 20 তাৰিখমানৰ পৰা আমাৰ ক্লাছ হোৱা কথা আছে গতিকে ৰুম চাব লাগে তাৰ পৰা আহিলোঁ ৰুম চাম এতিয়া গুৱাহাটী মানে কটন কলেজৰ ওচৰে পাজৰে ক'ত পাওঁ গতিকে আপোনালোকৰ সম্পূৰ্ণ ভিডিঅ'টো চাই লওঁ মই ৰখি একদম ভাগৰি পৰিছোঁ মানে বহুত টাইম ৰখিব লগা হ'ল একদম হোষ্টেলত হাতটা মাৰি আছে বোলে গতিকে ইউনিভাৰ্চিটিত পঢ়া ল'ৰা আৰু ক'ত আৰু আমাৰ পাতটা মই ইউনিভাৰ্চিটিত মই বাৰু বাদ দে আৰু মই এতিয়া পঢ়া নাই এতিয়া পঢ়ি আছে এতিয়া এডমিশ্যন হৈ গ'ল আৰু তাৰপিছত এতিয়া ৰুম চাবলৈ যাম বাছত উঠিছোঁ মানে বাছবোৰ ৰখি আছে যাই আছোঁ এতিয়া মানে কটনৰ ওচৰ পালোঁ আৰু কটন পাম আৰু কটনৰ ওচৰ পাইছোঁহি আৰু এতিয়া ৰুম বিচাৰিব লাগিব উজন বজাৰৰ ফালে ৰুম বিচাৰি যাওঁ ৰুমৰ সিমান ক'ত পাই কি ইমান নাজানো গুৱাহাটীৰ বিষয়ে গতিকে আহিছোঁ ফাৰ্ষ্ট এতিয়া গৈ আছোঁ কটনৰ ওচৰ পালোঁ কটনৰ সন্মুখতে আছোঁ মানে কটনৰ ইফালে আগৰ দিকে চাব লাগিব ৰুম ইফালে ৰুম নাই একদম খালী ৰুম নাই গতিকে আগৰ দিকে চাব লাগিব এইখনে কটন আৰু ইয়াতে পঢ়িম বুলি মানে হ'ল কটনৰ মেইন গেট এয়া দীঘলী পুখুৰীৰ ওচৰত আহি পালোঁ এতিয়া দীঘলী পুখুৰীৰ পাৰে গৈ আছোঁ মানে ৰুম পোৱা নাই মানে ৰুম বিচাৰি একদম হাইৰাণ ইমান নাজানো যে গুৱাহাটীৰ কথা ক'ত ৰুম পাই কি একো নাজানো ফোন কৰি লগক আহি আছোঁ এতিয়া আৰু এই মই সাৰথি কৰি লৈ আছিলোঁ মিণ্টুক তাৰপিছত এতিয়া গৈ আছোঁ কিবা কওঁ না এতিয়া আৰু ইউনিভাৰ্চিটিত পঢ়া লিপিয়া ক'ত কিবা ক'ব আৰু এটা নকয় গতিকে পিছত ক'ব বাৰু এতিয়া আৰু চাওঁ আগলৈকে ৰুম পাই নেকি ক'ত কি পাওঁ যাই থাকক হেণ্ডিক পাৰ হ'লোঁ হেণ্ডিক পাৰ হৈ এতিয়া গৈ আছোঁ মানে দীঘলী পুখুৰীৰ পাৰে এইবিলাক একদম যোৱা যায় পুৰা কাপোৰ চাই আছে কাপোৰ বিচাৰি আছে এয়া হেৰি সোমালোঁ এয়া মানে ফেঞ্চিত সোমালোঁ ফেঞ্চিৰ পৰা এতিয়া গৈ আছোঁ মানে ফেঞ্চিত এনেই কাপোৰ চালোঁ আৰু পূজাৰ কাপোৰ ল'ব লাগিব ইয়াতে গতিকে চালোঁ চাই পেলাই এতিয়া গৈ আছোঁ এতিয়া জালুকবাৰীত যাম জালুকবাৰীৰ পৰা ই ৰুমত যাব মানে মই আকৌ ঘৰত যাম মানে ৰুম চালোঁ মানে একেধৰণৰ ৰুম চালোঁ কিছুমান ধৰ ডাইৰেক্টলি চিলেক্ট কৰা নাই আৰু কোনটো ৰুম ল'ম কিন্তু চালোঁ আৰু বেলেগ দিনা আহি আকৌ চাব লাগিব ভালকৈ